বহুদিনৰ পৰা ভাবি আছিলোঁ কলডিল এটা খাম বুলি। কলডিলত যিহেতু আইৰণ বহুত থাকে বুলি কয়, কিন্তু ভবামতে কামবোৰ হোৱা নাছিল। সেয়েহে আজি বজাৰৰ পৰা ভীমকলৰ কলডিল এটা লৈ আহিলোঁ। পিছে কলডিলটো সুদাই বনালেতো নহ'ব, ইহঁতে এটাইও নাখাব। সেয়েহে অৰ্ডাৰ দি মাংস অকণো অনালোঁ কলডিলৰ লগত বনাম বুলি। আৰু আজি এতিয়া এয়া তাৰে প্ৰিপেৰেশ্যন চলিছে। আজি খোলা বাৰ, ইহঁতৰ স্কুল আৰু এওঁৰ অফিচ সকলোবোৰ খোলা। স্কুলীয়াখিনিক নোৱাৰি, কিন্তু অফিচলৈ যোৱাজনক খুৱাই পঠাম বুলিয়ে ৰেডি কৰিছোঁ। কিন্তু এওঁ যেতিয়া অফিচ যোৱাৰ ব্যস্ততাৰ মাজতো খানাটো খাব, তেতিয়া মই বনোৱা স্পেচিয়েল আইটেমটো খাইনো কেনেকুৱা পালে, সেইটো কিন্তু এই মুহূৰ্তত কেতিয়াও জনাব নোৱাৰিব। কিন্তু যদি খাই ভাল পাইছে, কোৰ্টৰ পৰা আহি কিন্তু ক'বহি। অথনি যে বনাইছিলা কলডিলৰ চব্জিখিনি খাবলৈ বৰ সোৱাদ হৈছিল দেই। ময়ো ইতিমধ্যে অভ্যস্ত হৈ পৰিছোঁ। ডিব্ৰুগড় গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰীক্ষা দিয়াৰ পিছত ৰিজাল্ট পাবলৈ যেনেকৈ দেৰি হয়, মোৰো প্ৰিপেৰেশ্যনটোৰ মানুহজনৰ পৰা ৰিজাল্ট পাবলৈ অপেক্ষা কৰিব লাগিব। আজি যিহেতু মঙলবাৰ, এওঁ হনুমান চালিচা পঢ়ি আহি খাবলৈ বহোঁতে মই ছাৰ্ভ কৰিলোঁ। কোৰ্টলৈ যাবলৈ ওলাই ব্যস্ততাৰ মাজতে ভাতসাজ খাওঁতে মই আটোমটোকাৰিকৈ বনোৱা কলডিলৰ চব্জিখিনিৰ সোৱাদটো কেনেকুৱা পাইছানো বুলি সুধিবলৈ যাওঁতে, কাম আছে কোৰ্টলৈ যাবলৈ দেৰি হৈছে বুলি ফেকাহি এটাহে খালোঁ। অৱশ্যে অলপমান খোৱাৰ পাছত নিজেই ক'লে, বৰ ধুনীয়া বনাইছা বুলি। মনটো ভাল লাগি গ'ল, বনোৱাটো সাৰ্থক হোৱা যেন লাগিল।